আজি আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ দ্বাৰা যৌথ সংবাদমেল আয়োজন কৰিছোঁ আৰু এই সংবাদমেলত মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, যিহেতুকে যোৱা মে মাহৰ 5 তাৰিখে BTR গভৰ্ণমেণ্টৰ দ্বাৰা যে নেকি BTC গভৰ্ণমেণ্টৰ প্ৰিন্সিপাল সেক্ৰেটাৰীৰ দ্বাৰা যে নেকি আমি নোটিফিকেশ্যন পাইছোঁ, এই নোটিফিকেশ্যনত স্পষ্ট লিখা আছে ৰিকুৱেষ্ট ফৰ ছাজেশ্যন অন ইনক্লুজিং অফ নিউলি এড ভিলেজেছ ইন BTC কনষ্টিটুৱেঞ্চি। এতিয়া কথা হ'ল, যিটো আমি নোটিফিকেশ্যন পাইছোঁ, সেই নোটিফিকেশ্যনত স্পষ্ট লিখা আছে যে BTC যিখিনি আমাৰ সমষ্টি আছে, সেই সমষ্টিবিলাকত নতুনকৈ গাঁওবিলাক এড কৰিব বুলি সেই নোটিফিকেশ্যনত আমি দেখা পাইছোঁ, আমি গম পাইছোঁ। সেই নোটিফিকেশ্যনৰ দ্বাৰা আজি আমি BTR চৰকাৰক ক'ব খোজোঁ যে যিটো নোটিফিকেশ্যন জাৰি কৰিছে, সেই নোটিফিকেশ্যনটো প্ৰত্যাহাৰ কৰিব লাগে। আজি আমাৰ যে নেকি মাজবাটৰ 39 নং 5 নং চেৰফাং সমষ্টিটো হ'ল নন ST সমষ্টি। আজি সেই নন ST সমষ্টিত যে নেকি BTR চৰকাৰে যিটো নোটিফিকেশ্যন জাৰি কৰিছে, সেই নোটিফিকেশ্যনত নতুনকৈ গাঁও এড কৰি যে নেকি আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিৰ অজনজাতীয় লোক আছে, সেই অজনজাতীয় লোকসকলক যে নেকি ৰাজনীতিক অধিকাৰ, সেই ৰাজনীতিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বৰ্তমানৰ BTR চৰকাৰ তথা UPPL চৰকাৰ। সেই UPPL চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আৰু যিটো আমাৰ নোটিফিকেশ্যন জাৰি কৰিছে, সেই নোটিফিকেশ্যনত BTR চৰকাৰে অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে। আৰু যদি প্ৰত্যাহাৰ নকৰে, তেতিয়াহ'লে BTRত আমি মাজবাটত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিম ইয়াৰ এগেইনষ্টত। আজি চাওক, আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিত যে নেকি নতুনকৈ গাঁওসমূহ এড কৰিব বিচাৰিছে, সেইটো আমি ধিক্কাৰ জনাইছোঁ BTR চৰকাৰক তথা প্ৰমোদ বড়ো চৰকাৰক। তেওঁলোকে যদি এড কৰিব খুজি আছে, 39 নং 5 নং চেৰফাং সমষ্টিত কোনো এটা গাঁও আমি এড হ'বলৈ নিদিওঁ। তেওঁলোকে যদিও এড কৰিব বিচাৰিছে, 39 নং 5 নং চেৰফাং সমষ্টিক বাদ দি য'ত এড কৰে কৰক, আমাৰ ক'ব লগা নাই। আৰু যদি এড কৰে, তেতিয়াহ'লে ইয়াৰ পৰিণাম UPPL চৰকাৰ ভুগিব লাগিব। এতিয়া যিটো নেকি নোটিফিকেশ্যন জাৰি কৰিছে, সেই নোটিফিকেশ্যনৰ প্ৰত্যাহাৰৰ দাবীত আমি সংবাদমেল আয়োজন কৰিছোঁ আজি। আৰু BTR চৰকাৰক অতি সোনকালে এই নোটিফিকেশ্যনটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে এই নোটিফিকেশ্যনটো প্ৰত্যাহাৰৰ দাবীত আমি যে নেকি সংবাদমেল পাতিছোঁ, এই সংবাদমেলৰ দ্বাৰাই BTR চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। যিটো নোটিফিকেশ্যন জাৰি কৰিছে, সেই নোটিফিকেশ্যনটো অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে। আৰু এই প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি অতি সোনকালে অসমৰ আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে লগ ধৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু সেই নোটিছটো যি নেকি নোটিফিকেশ্যন, সেই নোটিফিকেশ্যনৰ প্ৰত্যাহাৰৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাকো আমি লগ কৰিম। অসমৰ যে নেকি ৰাজ্যপালকো লগ কৰিম। আৰু যে নেকি অসমৰ যে নেকি বৰ্তমানৰ চৰকাৰ BJP চৰকাৰ, যে নেকি BJP চৰকাৰৰ আমাৰ BJPৰ দলৰ যে নেকি ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়াকো আমি লগ কৰিম, যাতে যে নেকি আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিৰ অজনজাতীয় লোকসকলক ৰাজনীতিক BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা যোনটো আমি নোটিফিকেশ্যন পাইছোঁ, এই নোটিফিকেশ্যনটো এইটো ওলোৱাত আমি ছাত্ৰ সংগঠন হিচাপে অত্যন্ত দুখ পাইছোঁ। আৰু BTCৰ প্ৰমোদ বড়ো চৰকাৰে এই অজনজাতীয় সিট, যোনটো নন ST সিট, এই নন ST সিটটোত নতুনকৈ গাঁও অন্তৰ্ভুক্ত কৰি ইয়াত থকা নন ST মানুহবিলাকক ৰাজনৈতিকভাৱে হত্যা কৰাৰ যোনটো পৰিকল্পনা কৰিছে, এইটো আমি কোনোপধ্যে হ'ব দিব নোৱাৰোঁ, এইটো হ'ব নিদিওঁ। আমি যদি এই নোটিফিকেশ্যনখন যদি প্ৰত্যাহাৰ নকৰে, তাৰ কাৰণে আমি গোটেই মাজবাট অঞ্চলত যিমান ছাত্ৰ সংগঠন আছে,
আমি সবে একগোট হৈ আমি ৰাজনৈতিকভাৱে আমি গণতান্ত্ৰিকভাৱে যিকোনো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমি অসম চৰকাৰক, BTC চৰকাৰক তথা আমাৰ গভৰ্ণৰ মহোদয়ক অনুৰোধ জনাম যাতে এই নটিফিকেশ্যন সোনকালে এইটো উঠাই লয়, তাৰ কাৰণে আমি আহ্বান জনাম। আৰু যদি নুঠায় তাৰ কাৰণে আমি যিকোনো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। চাওক, ইমান বছৰে এই সমষ্টি যেনেকুৱা ধৰণে চলি আছিলে নন এছ টি হিচাপে তেনেকৈ থাকিব দিয়ক। আৰু বেলেগ জেগাত চব ST চিট বহুত আছে, ওদালগুৰি আছে, ৰৌতা আছে, সেই ST চিটবিলাকত নতুন গাঁওসমূহ সোমাওক, আমাক তাত ক'বলগীয়া একো নাই। আৰু BTCত এতিয়া 40টা চিট আছে, 40টা চিটৰ জেগাত 54টা চিট বনোৱাৰ কথা আছিলে, সেইটো বনাওক, সেইটো লৈ তাতো আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই 5 চেৰফাঙত নতুনকৈ গাঁও সোমাবলৈ আমি কোনো পদ্ধতি নিদিম। তাৰ কাৰণে আমি যিকোনো কাৰ্যপন্থা হাতত ল'বলৈ আমি বাধ্য হ'ম।